20 বছৰৰ এই বৰ্ষপূৰ্তিৰ এই শুভ অনুষ্ঠানৰ সকলোকে শুভেচ্ছা লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুতে পুৰণাখিনি চিনি পাইছে, মই ধুতি পিন্ধি ককাত ধুতিযোৰ পিন্ধি প্ৰথম মানে আমি অনুষ্ঠান কৰিছিলোঁ, হস্পিটেলতে হৈছিল। মোৰ এটা পুৰণি কথা মনত পৰিল, মানে মানুহ অলপমান গাঁৱৰ পৰা মানে অলপ ওলাব লাগে, মানে ঘৰত সোমাই থাকিলে গাঁৱত সোমাই থাকিলে বহুত কথা মানে শিকিব নোৱাৰে। আৰু মই অলপ ইংৰাজী দুৰ্বল আছিলোঁ। আমি যেতিয়া হস্পিটেলত কাম আমি ছেপ্টেম্বৰত আৰম্ভ কৰিছিলোঁ, তাৰপিছত মানে মই সোমাইছিলোঁ, তাৰপিছত জানুৱাৰীত ছাৰক আমি কিবা এটা গিফ্ট কৰিব গ'লোঁ। ছেপ্টেম্বৰত নৱেম্বৰৰ আজিৰ এই দিনটোতে আৰু ছাৰক আমি হস্পিটেলত জন্মদিন বুলি গিফ্ট কৰিব গ'লোঁ। মোৰ লগত মোৰ সহকৰ্মী গ'ল। ছাৰক গিফ্টটো দি কিনে দিয়াৰ পিছত ছাৰে ক'লে কি কিতাপ বুলি কয়, মানে পিঠিত থাপৰাই দিছে। তো মই কি কিতাপ বোলো, ছাৰে কি কিতাপ বুলি শুনিলে। ছাৰে মানে মই ছাৰে কৈছে কি কিতাপ, মই ক'লো ছাৰ কিতাপ নহয় ডায়েৰী। ছাৰে কৈছে এই গছবোৰত তই দেখোন আকৌ নাচ নাই, তই ক'লে শিকাব লাগিব। জানক আমাৰ যোৱাকালিৰ পৰা বিভিন্ন অনুষ্ঠান চলি আছে। অনুষ্ঠান চলি থকাত আমি কালি পতাকাৰ কাম কৰি আছোঁ। পতাকাৰ কাম কৰি থাকোঁতে আমাৰ কালি খেলা চলি আছিল, ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ খেলা চলি আছিল। তাৰে মাজত আজিকালি মোবাইলতে খেলা চাব পাৰি। মই মাজে মাজে গাড়ীত কাৰোবাৰ স্কুটিত কিবা কৰি মোবাইলটো খেলাটো লগাই দি আছোঁ। আমাৰ সহকৰ্মীকেইজনৰ মাজতে ৰামা দাই তাৰমানে কৈছে কি কাম কৰিলে কাম কৰ, খেলা চালি খেলা চা। মইতো তই ক্ৰিকেট বুজি পালি কিনো বুজি নাপাওঁ, একবাৰ দেখাওচোন। তাক দেখালোঁ, অলপ নামি সি খেলা চাই কৈছে মই কি বুজি পাইছা কওঁচোন। কৈছে এই 2-3 বাটামডাল দি কোবে আছে, বলটো ফাটাবাই পৰা নাই। এখন কুঠৰ আনি এক গামাৰি দি 2 ফাল্লা হৈ যাব, খেলাই চেছ। তাৰপিছত এনেকৈ অনুষ্ঠান চলি থাকিল। আজি ৰাতিপুৱা কি হ'ল, আমি মানে কিবা কিবি যোগাৰ কৰি থাকোঁতে পইচা আহিছে। কিমান মান সময় হ'ল, তাৰ মানুহজনে আঙুলি মূৰত এনেকৈ হিচাপ কৰি আছে। হিচাপ কৰি যাব 2 মাহ মান হ'ব। কৈছে আপোনাৰ 2 মাহ আগতে বাচ্ছাটো পইচা আহিছে, আজি লৈ আছে দিন। কৈছে নহয় বাইদেউ, মোৰ এনে পইচাৰ অভাৱ হোৱা নাছিল, মই ঠিকে থাকে চলি আছিলোঁ। আজি ৰাতিপুৱা উঠি দেখাব চাদা খাব মোৰ পইচা নাই। বোলো 5 টকাটো ওলাই লওঁ, চাদা পেকেট কিনি আনো, সেইকাৰণে ইয়াতে লৈ আহিছোঁ দৌৰা-দৌৰিকৈ। তাৰপিছত লেবৰেটৰীত গ'লোঁ। লেবৰেটৰীত মোৰ যিহেতু চাফ চিকুণৰ দায়িত্ব থাকে, লেবৰেটৰীত যাব লাগে। তাত লেবৰেটৰীত যাই দেখোঁ আইতা এটা আঙুলি এটা এনেকৈ ধৰি আছে, ওচৰত এটা বয়সস্থ মানুহ তাত কান্দি আছে। মই বোলো চাওক, মই আৰু মানে ভাবিছোঁ যে আইতাৰ আঙুলিটো তেজ ওলাই মানে ককাজনে কান্দি আছে। মই ক'লো আপোনালোকৰ মানে প্ৰেম চিৰযুগমীয়া হওক, বৰ ভাল লাগিল। আপোনাৰ আঙুলিত তেজ ওলাইছে, ককা কান্দি আছে। তাৰপিছত এই মানুহজনে মোক কৈছে চলি ক'ৰ ক'ত লগাই দিয়া, তেওঁক মই চিনি নাপাওঁ, মোৰ পেচেণ্ট হিচাপত হস্পিটেলত আছোঁ। মই বোলো আপুনি কিয় কান্দিছে, তেওঁৰ আঙুলিত তেজ ওলাইছে। কৈছে নহয় বাবা, সৰুৰ পৰাই ইমান বয়স নাই, এতিয়া মৰবাৰ বয়স হ'ল, বেমাৰে হোৱা নাছিল। কৈছে কিবা বোলে আধাৰ কাৰ্ডত কিবা লিংক কৰিব লাগে, ব্লাডৰ গ্ৰুপটো লাগে আৰু কিবা পেচাব পৰীক্ষা কৰিব লাগে। তো মই আহিলোঁ, এওঁৰ ব্লাড টেষ্ট আছে, আঙুলিটোৱে কাটি পেলাইছে, মোৰ আছে পেচাব পৰীক্ষা, মোৰ বা কি কাটে, সেই বহিতে মই কান্দি আছোঁ। আমনি পাইছে নেকি? ঠিক আছে বাৰু। তাৰপিছত মই এনেকৈ আহি আমাৰ মানুহ ছাৰখিনিক মাতা দায়িত্ব আমাকে দিছে। মই আমাৰ প্ৰচাৰ সম্পাদক কুশল শৰ্মাৰ লগত গ'লোঁ। যাই মানে ছাৰে পেচেণ্ট চাই আছে, আমাৰ বসুমতাৰী ছাৰে। তো পেচেণ্টটোক ছাৰে বুজাই আছে যে আপোনাৰ কিডনী এটা ফেইল হৈছে, আপুনি এইখিনি মেডিচিন ৰিপৰ্ট চাই বুজাই আছে আৰু কিবা। আমি মানে ভালকৈ গোটেইখিনি বুজি পোৱা নাই। ছাৰে এইখিনি কোৱা শুনিছোঁ, তাৰমানে কিডনী এটা ফেইল হৈছে, আপুনি সেনেখিনি খাব লাগিব, এনেকুৱা কৰিব লাগিব। মানুহজনে কৈছে হেৰি আপোনাৰ কিডনীটো ফেইল হয়, কিডনীটো গ্ৰেছ মাৰ্কছাক দি কিনে পাছ কৰি দিব নোৱাৰিনে। তাৰপিছত সেনেকৈ আহিলোঁ। তাৰপিছত মই কেইদিনমান আগতে ছুটী লৈ ঘৰত গৈছিলোঁ। গাঁৱত লক্ষী পূজা চলি আছে। লক্ষী পূজা চলি থাকিলে আমাৰ যিখিনি খেতি পথাৰ তাৰে কাষতে আমাৰ গাঁৱৰ পাঠশালা স্কুলখন। মই এইফালে যাওঁতে দেখিছোঁ বাহিৰত মানে শিক্ষকে মৌখিক সুধি আছে ল'ৰা ছোৱালীখিনি। মৌখিক সুধি থাকিলে একজনক সুধিছে এই হাতে কিমান কওঁচোন, সি কৈছে 16। তাৰপিছত মাষ্টাৰে পিঠিত থাপৰাই দি কৈছে যা ভাল হৈছে দে। মই বোলো ছাৰ আপুনি কি বাচ্ছাটো হাতে 14 ক'ব লাগে, 16 কওঁতে যে আপুনি ভাল হোৱা বুলি ক'লা। কৈছে শুনা, এই বাচ্ছাটোৱে 1-2 মাহ আগত হাতে 60-70 কৈছিল। এই 2 মাহত সি 16লৈকে নামিছে আৰু 1 মাহত সি মোটামুটি 14 আহি যাব, চিন্তা কৰিব নালাগে। তাৰপিছত আৰু একজনক সুধিছে যে হেৰি তুমি কোৱাচোন কলহ কেই প্ৰকাৰৰ। তাৰপিছত বাচ্ছাটো নমস্কাৰ দিছে।
দি কিনে হৈছে কল 3 প্ৰকাৰ, মাটিৰ কল আৰু পিতলৰ কল আৰু অমৃত কল। এনেকৈ চলি থাকিল। এই চৰকাৰে নতুন নতুন আঁচনি উলিয়াই আছে। এতিয়া আমাৰ গাঁৱত কিবা বুঢ়া মানুহ পঢ়োৱা আঁচনি এটা ওলাইছে, যেনে বেটি বচাও বেটি পঢ়াও, বেটি পঢ়াও বেটি বচাও, সেনেকুৱা আঁচনিবিলাক ওলাই থাকে নহয়। নতুনকৈ এটা কিবা আঁচনি আছে বুঢ়া মানুহ পঢ়োৱা। চৰকাৰৰ পৰা মানুহ আহে, এটা টাইম সেনেকৈ গোটেইখিনি মানুহ নামঘৰত লগ হৈ পঢ়ায় আৰু। মানুহখিনিক পঢ়াই আছে যে A ফৰ আপেল, B ফৰ বল, এনেকৈ ক'লে মানুহখিনি বুজি নাপায়। তাৰমানে আগৰ মানুহ কোনোদিন কিতাপ লোৱাই নাই, স্কুলত যোৱাই নাই। তো শিক্ষকজনে পঢ়াই আছে A ফল আশীষৰ মাক, B ফল বিমলৰ মাক, D ফৰ দিগন্তৰ মাক, এনেকৈ মানে বুজাইছে। তো বুজাই থাকোঁতে একদিনটো হঠাৎ ইনস্পেক্টৰ আহি গ'ল। ইনস্পেক্টৰ আহি কিনে যে ক'লে যে আপুনি ঠিকে থাকে মানুহখিনি শিকাইছেনে, গাঁৱৰ মানুহখিনি শিকিছেনে? তেওঁ পূৰা মানে বুকু ফুলাই কিনে কৈছে, ছাৰ মই পূৰা শিকাইছোঁ, আপুনি সুধিব পাৰে কিবা সুধি। তো ইনস্পেক্টৰটোতো সুধি দিল W2 বৰ্ডত এনেকৈ লিখি দিছিল যে এইটো কৈ দিয়কচোন। যে তোন মাষ্টৰটোৰো সেই লাগিছে শিক্ষকটোৰ যে W বুলি কিন্তু মই শিকোৱাই নাই, ইমান দূৰ পাৱাই নাই, চৰকাৰী মানুহ ফাং ফুং। তাৰপিছত চবৰে চাৱা চাই লাগছি। সেনেতে একজন মানে আইতা এটা হাত দাঙি দিছে, হাত দাঙি দিয়ে কৈছে এইটো মুনীন্দ্ৰৰ মাক উল্টি আছে। সেনেকৈ চলি থাকিল। আজি আৰু কি হ'ল, আমাৰ কুমুদ শৰ্মা ছাৰ গান গোৱাৰ বিৰাট হেঁপাহ। কুমুদ শৰ্মা ছাৰে মোক সুধিব কৰে গান গাব লাগিলে কাৰ লগত যোগাযোগ কৰিব লাগিব। মোৰ ছাৰ গান মানে আগৰ চিষ্টেম নাই, এতিয়া নাম লিখি নহয়। আজিকালি গান গাব লাগিলে আপুনি প্ৰথম আধাৰ কাৰ্ড এপ্লাই কৰিব লাগিব, আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। লিংক কৰাৰ পিছত আপোনাৰ